Hello everyone, welcome back to Hidden Gem Classroom. আজি আমি এই ভিডিওটোত কোনো কুৱেশ্যন আনসাৰ বিষয়ে কথা নাপাতো, কোনো বিশেষ একো ক্লাছৰ বিষয়ে কথা নাপাতো। আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতিম, যিটো বিষয় নেকি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী, প্ৰতিগৰাকী অভিভাৱকৰ বাবে অতি গুৰুত্বপূৰ্ণ, অতি লাগতিয়াল। আপোনালোকে এটা কথা নিশ্চয় মন কৰিছে যে পৰীক্ষাৰ সময় হয়, পৰীক্ষাৰ সময়ত কি হয় 99% ল'ৰা-ছোৱালী এটাই সমস্যাত ভোগে, সেইটো হৈছে দুশ্চিন্তা, মানসিক চাপ আৰু অত্যাধিক ষ্ট্ৰেছ। তো পৰীক্ষাৰ সময়ত যিটো নেকি আমাৰ ষ্ট্ৰেছ হয়, পৰীক্ষাৰ সময়ত কেনেকৈ সেই অত্যাধিক মানসিক চাপ বা ষ্ট্ৰেছ আৰু দুশ্চিন্তাৰ পৰা হাত সাৰিব পাৰি, আৰু তাৰ ওপৰত আমি কি কৰিম, 5টা এনেকুৱা সহজ আৰু একদম ইফেক্টিভ উপায়, লগতে আমি 5টা টিপছ আলোচনা কৰিম, যিকেইটা টিপছে নেকি প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীকে নিশ্চিতভাৱে সহায় কৰিবই কৰিব। অ'কে, তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। আজি আমাৰ প্ৰথম টিপটো হ'ল পঢ়াৰ সময়সূচী প্ৰস্তুত কৰা। পঢ়াৰ সময়সূচী প্ৰস্তুত কৰা। তো তোমালোকে এটা কথা মন কৰিবা, যিসকল ল'ৰা-ছোৱালী এখন প্ৰপাৰ প্লেন এখন নাই, কেতিয়া কি পঢ়িব, কেতিয়া কি নপঢ়িব, বা কেতিয়া পঢ়িব লাগিব, যদি তাৰ যদি প্ৰপাৰ যদি কোনো এখন প্লেন নাথাকে, সেই ল'ৰা-ছোৱালী কেতিয়াও পৰীক্ষাত গৈ পেলাই ছাকচেছ কৰিব নোৱাৰে। কাৰণ টাইম মেনেজমেণ্টটো ওৱান দ্য মোষ্ট ইম্পৰ্টেণ্ট থিং। তুমি পৰীক্ষাত মাৰ্কছ পাবৰ কাৰণে টাইম মেনেজমেণ্টটো চবচে বেছি ডাঙৰ কথা। গতিকে তুমি এখন এনেকুৱা এখন প্লেন এখন বনোৱা, যিখন নেকি তোমাৰ মতেৰে হ'ব, তুমি যেনেকৈ ভাল পোৱা তেনেকৈ বনাবা। তুমি মৰ্ণিং কি ভাল পোৱা, মৰ্ণিং পঢ়িবা। তুমি ইভিনিং কি হেৰি কৰিবা, ইভিনিংটো পঢ়িবা। তাৰপিছত নাইট তুমি কি পঢ়িবা, তোমাৰ মতে তুমি ৰুটিনখন ধুনীয়াকৈ বনাই লোৱা। একমাত্ৰ তোমাৰ মতেৰে হ'ব। তুমি মৰ্ণিং কি পঢ়িবা, ইভিনিং কি পঢ়িবা, নাইট কি পঢ়িবা, তোমাৰ মতে তুমি তোমাৰ সুবিধা অনুযায়ী বনাই লোৱা। তুমি যেতিয়া ৰুটিনখন বনাবা, ৰুটিন বনোৱাৰ পাছত তুমি এই পইণ্টকেইটা তুমি কি কৰা, ফ'ল' কৰা। তুমি কি কৰিবা, নাম্বাৰ 1 কথা, তুমি চাংকিং কৰিবা। চাংকিং মানে কি হ'ল, চাংকিং মানে হ'ল তুমি সৰু সৰু ভাগত বিভক্ত কৰা তোমাৰ গোটেই পঢ়াখিনি। ধৰা হ'ল এখন বিজ্ঞান, বিজ্ঞানত কিমানটা চেপ্টাৰ আছে, 16টা। তুমি যিহেতু বৰ্তমান ৰিপিট ৰিভিজন দিব লাগিব, তোমাৰ ফ'কাছ এটা হ'ব ৰিভিজন দিব লাগিব, বহুত স্পীডত ৰিভিজন দিব লাগিব। গতিকে তুমি কি কৰা, 5 দিন সময় লোৱা। তুমি ডে 1 লোৱা। ডে 1ত তুমি কি কৰা, 1, 2, 3 এই 3টা চেপ্টাৰ পঢ়ি কেনে কমপ্লিট কৰিবা। ঠিক তেনেকৈ মেথছৰো কৰিবা, ঠিক তেনেকৈ সমাজ বিজ্ঞানৰ কৰিবা, ইংলিছৰ কৰিবা। যিহেতু তোমাৰ বেছি সময় নালাগে, আৰু এতিয়া বেছি সময় লগোৱা তোমাৰ সময় নাই, ডেটো তুমি কি কৰিবা, ডে 4 লোৱা, 5 লোৱা, 6 লোৱা। এই চেপ্টাৰকেইটা তুমি যেনেকৈ কমপ্লিট কৰিবা। যেতিয়া নেকি তুমি ডে 1 কৰিবা, ডে 1ত তোমাৰ যিমানকেইটা চেপ্টাৰ আছে তুমি সেইকেইটাতে ফ'কাছ কৰিবা, বেলেগত নহয়। তাক চাংকিং কৰা বুলি কয়। আৰু চাংকিংটো ইমান বেছি এটা সুন্দৰ মেথড, যিটো মেথডৰ জৰিয়তে বহুত ডাঙৰ ডাঙৰ কি কাম সম্পন্ন কৰিছে। এই গোটেই টপিকটো আমাৰ এটা এক্সট্ৰা এটা ভিডিঅ' এটা হ'ব, আমি ইয়াৰ বিষয়ে পিছত আলোচনা কৰিম। নেক্সট কাম তোমালোকে কি কৰিবা, সেইটো হ'ল পম'ড'ৰ টেকনিক। পম'ড'ৰ টেকনিকটো বহুত বেছি ইফেক্টিভ হয় আৰু বহুত বেছি ইম্পৰ্টেণ্ট এটা টেকনিক হয়। এই টেকনিকটোৰ মতে আমি কি কৰা যায়, তুমি যেতিয়া নেকি 25 মিনিটছ পঢ়িবা, 25 মিনিটছ পঢ়াৰ পাছত বা 1 ঘণ্টা পঢ়াৰ পাছত তুমি কি কৰিবা, ইয়াতে তুমি 5 মিনিটছ তুমি জিৰাবা, নহ'লে 1 ঘণ্টা পঢ়িলে 10 মিনিট এটা জিৰণি ল'বা। যেতিয়া নেকি তুমি পম'ড'ৰ টেকনিকটো যদি ফ'ল' কৰিবা, তেতিয়া তোমাৰ ব্ৰেইনৰ যিটো ৰিটেনশ্যন পাৱাৰ, যিটো নেকি ফ্ৰিকুৱেঞ্চি, সেইটো তোমাৰ কি থাকিব, বাহাল থাকিব। গতিকে তুমি কি কৰিবা, পম'ড'ৰ টেকনিকটো মানি চলিবা। 25 মিনিট বা 1 ঘণ্টা পঢ়াৰ পাছত 25 মিনিট তুমি যদি পঢ়া, তো 5 মিনিট জিৰণি ল'বা, আৰু 1 ঘণ্টা পঢ়িলে মিনিমাম 10 মিনিট তুমি জিৰণি ল'বা। নেক্সট কামটো তুমি কি কৰিবা, কঠিন বিষয় যিকেইটা নেকি তোমাৰ তুমি কঠিন বুলি ভাবা, যেনে তুমি কি বিজ্ঞান বা গণিতক তুমি কি বুলি ভাবা, কঠিন বুলি ভাবা। তুমি কি কৰিবা, যেতিয়া তোমাৰ ব্ৰেইনটো সতেজ হৈ থাকে, তোমাৰ মনটো সতেজ হৈ থাকে, বিশেষকৈ ৰাতিপুৱা সময়ত, তুমি ৰাতিপুৱা সময়ত বিজ্ঞান বা কি লোৱা, গণিত লৈ লোৱা, আৰু তুমি সেইখিনি সময়ত তুমি বিজ্ঞান আৰু গণিত কৰিব লাগিব। নিশ্চয় তুমি গম পালা। তুমি প্ৰথম কি কৰিবা, পঢ়াৰ সময়সূচীখন তোমাৰ মতে ধুনীয়াকৈ প্ৰস্তুত কৰা। তাৰপিছত তুমি গোটেই বিষয়খিনি চাংকিং কৰা, যে তুমি কোন বাৰে কোন তাৰিখে কি পঢ়িবা, আৰু প্ৰত্যেক দিনাখনে কেইটা চেপ্টাৰ পঢ়িবা, গোটেইটো তুমি কি কৰা, ভাগ কৰা, গোটেইটো তুমি ভাগ কৰা। তাৰপিছত তুমি পম'ড'ৰ টেকনিকটো মানিবা। তাৰপিছত কি কৰিবা, কঠিন বিষয়খিনি তুমি আগতেই প্ৰিফাৰেঞ্চ কৰিবা। কথা এটা মনত ৰাখিবা, যেতিয়া তোমাৰ এটা স্পষ্ট প্লেন থাকে, তেতিয়া নিজকে নিয়ন্ত্ৰণ ৰাখিব পাৰিবা, আৰু দুশ্চিন্তাৰ কোনো তাত ঠাই নাথাকিব। এইটো কথা সত্য কথা। তোমাৰ নিৰ্দিষ্ট এটা প্লেন লাগিব, আৰু যিটো প্লেনে নেকি তোমাক সেই গোটেই দুশ্চিন্তাৰ পৰা কি কৰিব, বচাই ৰাখিব। অ'কে, 2 নম্বৰ টিপটো লৈ আহিছোঁ। আমাৰ 2 নম্বৰ টিপটো হ'ল প্ৰাণায়াম। অ'কে, প্ৰাণায়াম কি বস্তু, প্ৰাণায়াম কিয় কৰিব লাগে, প্ৰাণায়াম কিয় ইম্পৰ্টেণ্ট, এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। প্ৰাণায়াম হ'ল ব্ৰিথিং কৰা। আমি যে কওঁ ব্ৰিডিং কৰা, সেই তাক কি বুলি কয়, ব্ৰিডিং কৰা। যেতিয়া নেকি কোনো মানুহ এজনৰ ষ্ট্ৰেছ লেভেলটো বাঢ়ি যায়গৈ, ফ'কাছটো কি হয়, কমি যায়গৈ, তাৰ মানসিক চাপটো বাঢ়ি যায়গৈ, তেতিয়া তাৰ কি হয়, তাৰ এটা উপায় থাকে যে তুমি কি কৰিব লাগিব, প্ৰাণায়াম কৰা। তো তোমালোকে এটা কথা মন কৰিছানে, আগৰ দিনা যিবিলাক নেকি ঋষিমুনি আছিলে, তেওঁলোকৰ কি হৈছিলে, ডিষ্ট্ৰেকশ্যনবিলাক আঁতৰাবৰ কাৰণে, ডিষ্ট্ৰেকশ্যন কমাবৰ কাৰণে, মানসিক চাপটো কমাবৰ কাৰণে, অস্থিৰতাবিলাক দূৰ কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে, তেওঁলোকে মেডিটেশ্যন কৰিছিলে, তেওঁলোকে প্ৰাণায়াম কৰিছিলে।
আৰু যেতিয়া নেকি প্ৰাণায়াম আৰু মেডিটেশ্যন কৰিব তেওঁলোকৰ যিমানখিনি নিগেটিভ এনাৰ্জি থাকে গোটেইখিনি ওলাই যায়গৈ তেওঁলোকে মাইণ্ডৰ স্থিৰতাটো কি হয় ভাল থাকে গতিকে তোমালোকে প্ৰাণায়ামত কি কৰিবা ভালকে চাই যোৱা এফালৰ পৰা তো প্ৰাণায়ামত তোমালোকে আটাইতকৈ ডাঙৰ ইম্পৰ্টেণ্ট কামটো হ'ল তোমালোকে কি কৰিবা আমি যে উশাহ নিশাহ যে লওঁ তুমি দিনৰ ভাগত 4-5 বাৰ কাম এটা কৰিবা তুমি কি কৰিবা ধুনীয়াকে বহি ল'বা বহি পেলাই তুমি 4 ছেকেণ্ড কি কৰিবা উশাহটো টানিবা 4 ছেকেণ্ড উশাহটো টানি পেলাই তুমি কি কৰিবা 4 ছেকেণ্ডৰ কাৰণে তুমি উশাহটো হোল্ড কৰিবা ধৰি ৰাখিবা ভিতৰত ৰাখিবা মানে তাৰ পিছত তুমি 6 ছেকেণ্ড কি কৰা লাহে লাহে তাৰ পাছত তুমি 6 ছেকেণ্ড কি কৰিবা 6 ছেকেণ্ড লাহে লাহে তুমি উশাহটো এৰি দিয়া এনেকৈ তুমি 5ৰ পৰা 6 বাৰ মান কৰিবা আৰু দিনৰ ভাগত 3-4 বাৰ মান তুমি তেনেকৈ সম্পন্ন কৰিবা যেতিয়া তুমি ব্ৰিডিং কৰিবা যেতিয়া তুমি প্ৰাণায়াম কৰিবা তোমাৰ কি হৈছে যেতিয়া মানসিক অস্থিৰতা আছে তোমাৰ যিটো চাপ আছে সেই চাপৰ যিটো লেভেল আছে তোমাৰ অলৰেডি হাই হৈ আছে সেইটো কি হ'ব লাহে লাহে কমিব আৰু তুমি যেতিয়া ডেইলি কৰিবা ডেইলি কৰাৰ পৰা ইয়াৰ পৰা যিটো তুমি সুফল পাবা নহয় সেই সুফলটো মানে অবিশ্বাস্য হ'ব গতিকে তোমালোকে এইটো নিজেই কৰিব লাগে নিজে কৰি পেলাই যিটো এক্সপিৰিয়েঞ্চ পাবা সেইটো ইম্পৰ্টেণ্ট হয় ওকে নেক্সট কাম তোমালোকে কি কৰিবা সেইটো হ'ল প্ৰত্যেক দিনেই তোমাৰ কি কৰিবা 5 পৰা 10 মিনিট সময় তুমি কি কৰিবা ধ্যান কৰিবা বা মেডিটেশ্যন কৰিবা ধ্যান বা মেডিটেশ্যন কৰিবা মেডিটেশ্যন বা ধ্যান কৰিলে সেই একেখিনি কামেই হ'ব তোমাৰ মাইণ্ডটো কি হ'ব স্থিৰ হ'ব তোমাৰ যেতিয়া স্থিৰ হ'ব তুমি তেতিয়া কি কৰিব পাৰিবা তুমি ফ'কাছ কৰিব পাৰিবা যেতিয়া তুমি ফ'কাছ কৰিব পাৰিবা তোমাৰ ফ'কাছ লেভেলটো বাঢ়িব তোমাৰ ফ'কাছ লেভেল বাঢ়িলে তোমাৰ আল্টিমেটলি তোমাৰ যিটো কি ৰিজাল্ট আছে ৰিজাল্টটো কি হ'ব ভাল হ'ব নহ'লে তুমি কি কৰিব পাৰা শান্তিদায়ক সংগীত শুনা তুমি ইউটিউবত গৈ পেলাই চাৰ্চ কৰিবা বা গৈ পেলাই চাৰ্চ কৰিবা যে কামিং মিউজিক বা মাইণ্ড ৰিলেক্স মিউজিক বুলি চাৰ্চ কৰিবা তাত যিখিনি মিউজিক আহিব সেই মিউজিকখিনি তুমি শুনিবা শুনিলে তোমাৰ কি হ'ব মাইণ্ডৰ যিটো নেকি উত্তেজনা আছে সেই উত্তেজনাখিনি কি হ'ব ক্ৰমান্বয়ে কমিব কমিলেই তোমাৰ কি হ'ব সেই যিটো অস্থিৰতা কিন্তু তোমাৰ দূৰ হ'ব তেতিয়া তোমাৰ ফ'কাছ লেভেলটো বাঢ়িব 3 নম্বৰ টিপটো হ'ল নিয়মীয়াকৈ জিৰণি লোৱা ওকে চোৱা এজন মানুহে যদি নন ষ্টপ যদি দৌৰি থাকে একে লাঠেৰে যদি দৌৰি থাকে তাৰ কি ভাগৰ লাগে তুমি একে লাঠেৰে কি কৰিব নোৱাৰা একো কামেই কৰি থাকিব নোৱাৰা গতিকে যেতিয়া নেকি তুমি এটা কিবা এটা কাম এটা কৰা তাত কিহৰ প্ৰয়োজন হয় জিৰণিৰ প্ৰয়োজন হয় যেতিয়া নেকি তুমি পঢ়িবলৈ বহা পঢ়াৰ লগে লগে কিহৰ প্ৰয়োজন হয় তোমাক আটাইতকৈ ডাঙৰ বস্তু হ'ল জিৰণি এই জিৰণিটো তুমি কেনেকৈ ল'বা ভালকৈ চোৱা এতিয়া প্ৰথম কথা হ'ল যেতিয়া নেকি তুমি পঢ়িবা 1 ঘণ্টামান পঢ়াৰ পিছত তুমি কি কৰিবা 10 মিনিট জিৰাবা সেই 10 মিনিট সময় তুমি কি কৰিবা ষ্ট্ৰেচিং কৰিবা অকমান সৰু সুৰাকে কি কৰিবা ব্যায়াম কৰিবা তুমি আৰু নেক্সট কি কৰিবা তুমি খোজ কাঢ়িব পাৰা তোমাৰ ঘৰতে খোজ কাঢ়িব পাৰা তোমাৰ চোতালত তুমি গৈ পেলাই কি কৰিব পাৰা খোজ কাঢ়িব পাৰা অকমান হাৱা খাব পাৰা গৈ পেলাই নেক্সট তুমি কি কৰিব পাৰা তুমি ভাল কিবা এটা বস্তু চুবোৱা খেজুৰি খাব পাৰা খেজুৰ খাব পাৰা বা তুমি বাদাম খাব পাৰা বা বুট খাব পাৰা তেনেকুৱা কিবা খাবা কিন্তু ফাষ্ট ফুড যাতে কেতিয়াও তুমি মুখত নিদিয়া বা দোকানৰ বস্তু যাতে তুমি মুখত নিদিয়া অৰ্থাৎ এইখিনি আমি ৰিকেপ কৰি দিব পাৰোঁ নিয়মীয়াকৈ জিৰণি লোৱা তুমি কি কৰিবা 1 ঘণ্টা সময় তুমি যেতিয়া নেকি পঢ়িবা 1 ঘণ্টা সময় তুমি কিমান মিনিট জিৰাবা 10 মিনিট সময় তুমি কি কৰিবা ৰেষ্ট ল'বা তেতিয়া তোমাৰ কি হ'ব ব্ৰেইনটোৰ যিটো নেকি ফ্ৰিকুৱেঞ্চি সেই ফ্ৰিকুৱেঞ্চি আগৰ অৱস্থালৈ উভতি আহিব নেক্সট তুমি কি কৰিবা এই যিখিনি তুমি 10 মিনিটছ পাবা তুমি তাত কি কৰিবা তুমি ষ্ট্ৰেচিং কৰিবা খোজ কাঢ়িবা কিবা এটা বস্তু তুমি খাবা 3 নম্বৰ কথাটো হ'ল ছ'চিয়েল মিডিয়া টোটেলি এভইড কৰিব লাগিব ছ'চিয়েল মিডিয়া তোমাক একো নিদিয়ে ছ'চিয়েল মিডিয়া ফেচবুক হওক ইনষ্টাগ্ৰাম হওক বা স্নেপচাট হওক তোমাক একো নিদিয়ে ছ'চিয়েল মিডিয়া একমাত্ৰ তোমাৰ এটা কামেই কৰিছে সেইটো হৈছে সময় নষ্ট কৰিছে তোমাৰ ডিষ্ট্ৰেকশ্যনটো বঢ়াইছে তোমাৰ ব্ৰেইনৰ যিটো ৰিটেনশ্যন যিটো নেকি ফ্ৰিকুৱেঞ্চি সেই ফ্ৰিকুৱেঞ্চি কি কৰিছে ছ'চিয়েল মিডিয়া একেবাৰে খুলি ধ্বংস কৰি পেলাই খাইছে যিখন নেকি এখন ভাৰ্চুৱেল পৃথিৱী যি নেকি বাস্তৱ জগতৰ লগত কোনো লিংকেই নাই গতিকে তুমি কি কৰিবা ছ'চিয়েল মিডিয়া টোটেলি কি কৰিব লাগিব এভইড কৰিব লাগিব আমাৰ 3 নম্বৰ টিপটো কি হ'ল নিয়মীয়াকৈ জিৰণি লোৱা আৰু তাতে তুমি এইখিনি কাম কৰিব লাগিব ওকে 4 নম্বৰ টিপটো হ'ল আমাৰ পজিটিভ হৈ থকা আৰু সফলতাৰ কল্পনা কৰা কথা এটা মন ৰাখিবা পজিটিভ যিটো নেকি আমাৰ পজিটিভ যিটো নেকি এটিটিউড পজিটিভ যিটো নেকি মাইণ্ডছেট তুমি কিবা এটা কৰাৰ আগতে তোমাৰ যিটো মাইণ্ডছেট সেই মাইণ্ডছেটটো যদি তোমাৰ পজিটিভ নহয় তুমি কেতিয়াও একো কৰিব নোৱাৰা লগতে তুমি এফাৰ্মেশ্যন কৰা এই যে তুমি যে পঢ়ি আছা তুমি এনেকুৱাকৈ কল্পনা কৰা যে তুমি অলৰেডি কি হৈছা সফল হৈছা তেনে তুমি কি কৰিবা এটা তুমি মাইণ্ডছেট এটা গঢ় দিব লাগিব তো মাইণ্ডছেটটো গঢ় দিবৰ কাৰণে তুমি কি কৰিব লাগিব তাৰো প্ৰেক্টিছ কৰিব লাগিব তাৰ কাৰণে তুমি কি কৰিবা প্ৰতিদিনে পুৱা শুই উঠি পেলাই তুমি কি কৰা মই এইটো কৰিব পাৰোঁ মই কৰিব পাৰিম তুমি এনেকৈ নকবা যে মই এইটো কৰিব নোৱাৰোঁ মোৰ দ্বাৰা এইটো নহ'ব তো তাৰ কাৰণে কি লাগিব এটা মাইণ্ডছেট এটা লাগিব মই আগতে কৈছোঁ যে কিবা এটা কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ বস্তু এটা মাইণ্ডছেট যে পজিটিভ মাইণ্ডছেট হ'ব লাগিব এটা ষ্টেটিক মাইণ্ডছেট হ'লে নহ'ব কি লাগিব আমাক এটা পজিটিভ মাইণ্ডছেট লাগিব আৰু আমাৰ পজিটিভ এপ্ৰ'চ এটা লাগিব নেক্সট তুমি কি কৰিব লাগিব সেইটো হ'ল কল্পনা কৰা তুমি আত্মবিশ্বাসেৰে পৰীক্ষা হলৰ পৰা ওলাই আহিছা এই যে তুমি পৰীক্ষা দিব গৈছা বুলি তুমি কল্পনা কৰা
আৰু তুমি এনেকৈ কল্পনা কৰা যে তুমি হাঁহি পেলাই আত্মবিশ্বাসেৰে তুমি কি কৰিছা পৰীক্ষা হলৰ পৰা ওলাই আহিছা একদম শান্তি মনেৰে ওলাই আহিছা যে তুমি পাৰিছা মানে লিখিবৰ কাৰণে তুমি সিমানখিনি বিশ্বাস ৰাখা আৰু সিমানখিনি তুমি এফাৰ্মেশ্যন কৰা নেক্সট তুমি কি কৰিবা তোমাক উৎসাহিত কৰা ব্যক্তিসকল লোকসকলৰ লগত তুমি যিসকল মানুহে তোমাক নেকি উৎসাহিত কৰে সেই মানুহৰ লগত তুমি থাকা মনত ৰাখিবা মোষ্ট ইম্পৰ্টেণ্ট যিটো নেকি কাম সেইটো হৈছে তুমি এভইড নিগেটিভ পিপল নিগেটিভ মাইণ্ডছেট নিগেটিভ পিপলৰ পৰা সদায় 100 হাত দূৰত থাকিবা এজন নিগেটিভ মাইণ্ডছেটৰ মানুহে তোমাক ভিতৰি কুলি কুলি খাব তোমাৰ ভিতৰৰ যিটো নেকি আত্মা থাকে সেই আত্মাটো কি কুলি কুলি খাব নিগেটিভ মাইণ্ডছেটৰ মানুহে নিজেও নকৰে বেলেগকো কৰিব নিদিয়ে কি কৰে তোমাক এটাই কথাই ক'ব যে তুমি নোৱাৰা তোমাৰ দ্বাৰা নহ'ব গতিকে যিমান পাৰা নিগেটিভ মাইণ্ডছেট মানুহৰ পৰা কি কৰা আঁতৰি যোৱা যিমান পাৰা তোমাক যিসকল মানুহে তোমাক ভাল পায় সেই মানুহৰ লগত তুমি থাকা যিখিনি মানুহে তোমাক উৎসাহিত কৰে সেই মানুহৰ লগত থাকা জীৱনত মনত ৰাখা তুমি যদি কিবা এটা কৰিব বিচাৰিছা এই যে পৰীক্ষা তুমি সাকসেছ যদি হ'ব বিচাৰিছা সফলতা পাব বিচাৰিছা তেনেহ'লে চিধাচিধিকৈ যিসকল মানুহৰ মাইণ্ডছেটটো নিগেটিভ হয় এটিটিউডটো নিগেটিভ হয় তেওঁলোকৰ পৰা চিধাচিধি কি কৰা আঁতৰি থকা তেওঁলোকৰ পৰা বহুত দূৰত গুচি যোৱা লাগে অকলশৰে থাকা জীৱনত ইমান বেছি মানুহৰ প্ৰয়োজন নাই 3-4জন মানুহে যথেষ্ট ওকে আমাৰ লাষ্ট আৰু 5 নম্বৰ যিটো টিপ আছে সেই টিপছটো হ'ল টোপনি আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল টোপনি আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰা কিয় এই বস্তুটো বেছি ইম্পৰ্টেণ্ট ওকে এই বস্তুটো আমাৰ ইম্পৰ্টেণ্ট আমি আলোচনা কৰিম নিশ্চয় প্ৰথম কথা হ'ল টোপনি কিয় প্ৰয়োজন এনেকুৱা কোৱা নাই যে তুমি 10ৰ পৰা 12 ঘণ্টা শুবা এনেকৈ কোৱা নাই যে তুমি কি কৰিবা ডেইলি মিনিমাম 6 পৰা 8 ঘণ্টা তুমি শুবই লাগিব এইটো এটা সাইন্টিফিক্যালি প্ৰুভেন হয় যে তুমি 6 পৰা 8 ঘণ্টা শুবই লাগিব তুমি শুলে বা নুশুলে কি হ'ব চোৱা তুমি যেতিয়া নেকি শুবা যেতিয়া নেকি টোপনি যাবা তুমি যিমানখিনি বস্তু পঢ়িলা এই গোটেই পঢ়া বস্তুখিনি কি হ'ব তুমি যেতিয়া টোপনি যাবা তেতিয়া তোমাৰ কি হ'ব যেতিয়া আমাৰ লং টাৰ্ম মেমৰি আছে সেই মেমৰিত গৈ পেলাই কি হ'ব ছেভ হ'বই নহ'লে যদি তুমি টোপনি কমকৈ মাৰা তোমাৰ অস্থিৰতা বাঢ়িব তোমাৰ হৰমনেল ইমবেলেঞ্চ হ'ব তোমাৰ লং টাৰ্ম মেমৰিত গৈ পেলাই কি হ'ব তোমাৰ কি যিমানখিনি বস্তু পঢ়িলা সেই বস্তুখিনি কি নহ'ব ছেভ নহ'ব গৈ পেলাই তোমাৰ গৈ পেলাই ঘূৰি ঘূৰি কি হ'ব আকৌ একেই সমস্যা হ'ব গতিকে টোপনিটো বহুত ডাঙৰ এটা বস্তু তোমাৰ মুখস্থ ৰাখিবৰ কাৰণে লগত কি কৰিব লাগিব তুমি টোটেলি ফাষ্ট ফুড এভইড কৰিব লাগিব তুমি জাংক ফুড এভইড কৰিব লাগিব তুমি কি বুলি কয় চাওমিনে হওক বা দোকানৰ যি জ্বালা ভজা বস্তু আছে গোটেইবিলাক এভইড কৰিব লাগিব যদি তোমাৰ পেটটো বেয়া হয় মনত ৰাখিবা পেট বেয়া হ'লে তোমাৰ কি হ'ব ব্ৰেইনটো বেয়া হ'ব তুমি যদি পেটটো যদি বেয়া হৈ থাকে তুমি মুখস্থ ৰাখিব নোৱাৰিবা গতিকে মূল কথাটো হ'ল তুমি পেটটো ভালে ৰাখিবা তোমাৰ যিবিলাক গাত বেক্টেৰিয়া আছে সেইবিলাক কি কৰা ভাল কৰি ৰাখা ঘৰৰ খাদ্য খোৱা ঘৰতে যিখিনি বস্তু বনায় সেইখিনি বস্তু ফ'কাছ কৰা তুমি দোকানৰ বস্তু টোটেলি কি কৰা এভইড কৰা ওকে এভইড কৰা 3 নম্বৰ কথাটো কি হ'ল যেতিয়া নেকি তুমি টেবুলত পঢ়িবলৈ বহিবা আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল তোমাৰ পানী সেই পানীখিনি তুমি লগত ৰাখা আৰু চিপকৈ ঘণ্টাৰ অলপ সময় মূৰে কি কৰা তুমি পানীখিনি খাই থাকা যেতিয়া তোমাৰ নেকি পানীৰ দেহত পৰিমাণটো কমিব তোমাৰ ডিহাইড্ৰেশ্যন যেতিয়া হ'ব তোমাৰ ব্ৰেইনটোৱে কি কৰিব মনত ৰাখিব নোৱাৰিব তোমাৰ ব্ৰেইনটোৱে ভালভাৱে কাম কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো উপায় হ'ল পানী সেৱন কৰা ঘনে পানী খোৱা এনেকুৱা নহয় যে তুমি 10 লিটাৰ পানী খাবা তেনেকুৱা নহয় তোমাক যিমানখিনি লাগে 3 পৰা 4 লিটাৰ তোমাৰ বডিটোৰ যিমানখিনি নিডছ থাকে সিমানখিনি পানী খোৱা কিন্তু যদি তুমি পানী নোখোৱা মনত ৰাখিবা তোমাৰ মনত ৰখা কেপাচিটিটো কমিব গতিকে টেবুলত কি ৰাখিবা এটা পানীৰ বটল ৰাখিবা ওকে আশা ৰাখি নিশ্চয় তোমালোকে ভিডিঅ'টো ভাল পালা তো এটা বোনাছ টিপছ এটা দিওঁ মনত ৰাখিবা পৰীক্ষা তোমাৰ জীৱনৰ এটা অংশ হয় জীৱনৰ শেষ নহয় শান্ত হৈ থকা ফ'কাছ কৰা নিশ্চিতভাৱে তুমি পৰীক্ষাত সফলতা লাভ কৰিবা কথা এটা মনত ৰাখা এই যে তুমি পৰীক্ষা দিবা এই পৰীক্ষাটো তোমাৰ কিন্তু জীৱন নহয় এই জীৱনৰ কিবা এটা অংশ হয় আৰু এই পৰীক্ষাটোৱে তোমাৰ সমগ্ৰ জীৱনক তোমাক প্ৰতিনিধিত্ব নকৰে মানে ইয়াতকৈ বহুত ডাঙৰ পৰীক্ষা আহিব জীৱনৰ লগত পৰীক্ষা আহিব এই সকলোবিলাক পৰীক্ষা তুমি প্ৰত্যাহ্বানেৰে গ্ৰহণ কৰিব লাগিব তাত তুমি জিকিব লাগিব আশা ৰাখিছো এই ভিডিঅ'টো তোমাক নিশ্চয় সহায় কৰিব আৰু তুমি এই ভিডিঅ'টোৰ পৰা যদি 3 বা 4টা তুমি যদি এই টিপছ ফলো কৰা 100% গ্যাৰান্টি যে তুমি সফল পাবা কিন্তু মনত ৰাখিবা তুমি এই টিপছ কেইটা কি কৰিব লাগিব ষ্টেপ কেইটা তুমি ফলো কৰিব লাগিব যেতিয়ালৈকে তুমি ষ্টেপ ফলো নকৰা তেতিয়ালৈকে তুমি ফল নোপোৱা আগলৈ এনে ধৰণৰ ভিডিঅ' পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা আমাৰ এই চেনেলটোৰ জৰিয়তে আমি গ্ৰামাৰৰ পৰা আদি কৰি তোমালোকৰ একাডেমিক যিমানখিনি তোমালোকৰ সিলেবাছ আছে গোটেইখিনি আমি সিলেবাছ কভাৰ কৰিব চেষ্টা কৰিম লগতে এনে ধৰণৰ ভিডিঅ' আমি সময়ে আগবঢ়াম যাতে তোমালোকৰ যিটো মাইণ্ডছেট আছে সেই মাইণ্ডছেটটো সঠিক দিশে গতি কৰে থ্যাংক ইউ সো মাচ